মাছ মানে এনেই পাইছো চাৰিওফালে পানী আৰু চাৰিওফালে মাছ আৰু মাছ। নমস্কাৰ তাঁতৰ হলৰ মাকৈ এই 1 কেজি ল'লোঁ 70 টকা এটা ল'লে। অঁ হয় নি নমস্কাৰ তাঁতৰ হলৰ মাকৈ আশা কৰোঁ আপোনালোকৰ ভাল। আজি ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা চাই থাকিব, যিহেতু আজি এনেকুৱা ডবল বৰষুণ দিলে বানপানী হৈ গ'ল। মানে চাওক পানী কেনেকুৱা হৈছে, পানীয়ে পানী, গোটেই চাৰিওফালে পানী, চাৰিওফালে পানী, মাত্ৰ পানী 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 পানী। আৰু আজি লগৰখিনি মাছো ধৰি আছে, গতিকে মাছকে অকণমান দেখাই দিওঁ আজি ভিডিঅ'টোত। এইকেইটা মাছ নিব আহিছে নি? নাই মাছ নিবলৈ। এয়া পানী চাওক, পানী পানীতে আৰু ইহঁতে মাছ ধৰি আছে। এইপিনে বৌ আছে, এইপিনে ঐ মাছ কিমান পাইছোঁ? মাছ কিমান পাইছ ক আকৌ ক। মাছ মানে এনেই পাইছো অথনি 3 কেজি মান নিলো। আচ্ছা, ইয়াতে ককাইদেউ এজনক লগ পাইছোঁ, আৰু ককাইদেউজনে ইয়াৰ পৰা মাছ নিবলৈ আহিছিলে। আৰু মাছসমূহ কিমান মান ল'লে মাছ? এই 1 কেজি ল'লোঁ। 1 কেজি। এই আপোনালোকে দেখা পাইছেনে খালৈটোত চব মাছ কেইটকাকৈ লৈছে মাছটো? এই ইয়াতে ওচৰতে ধৰিছে যে একেবাৰে সস্তাকৈ দি দিছে, 70 টকা এটা ল'লে। অঁ হয় নি, ঠিকে আছে। মাছ ধৰাই মাছ ধৰিছে, বিক্ৰী কৰাই বিক্ৰী কৰিছে, চোৱাই চাইছে। মইতো মাছ চাইহে আছোঁ, ধৰাও নাই, খোৱাও নাই। মাছসমূহ 70 টকাতে দি দিছে, একদম কম দামত দিছে। মানে গোটেই মানুহে ধৰি আছেতো। আপোনালোকে যদি ঘৰৰ ওচৰতে থকা হ'লে আমাৰ, তেতিয়া আপোনালোকে 70 টকা 60 টকাটো পাই গ'ল হ'লে। আশা কৰোঁ আপোনালোকে আজি এই ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পালে তেনেহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ। যদিহে আপুনি এই চেনেলত নতুন, তেনেহ'লে অনাগত দিনলৈ এই চেনেলৰ ভিডিঅ' মই চাই দিবলৈ আজি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাৰ লগতে কাষত থকা বেল আইকনখন টিপি অল কৰি দিব। অনাগত দিনলৈ লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ, ধন্যবাদ।